Hello everyone, স্বাগতম জনাইছো আপোনালোকক ডেইলি ব্লগ উইথ হেমিৰ অন্যটা নতুন ভিডিও লৈ আশা কৰো ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকক আৰু এইফালে মই লৈ লৈছো নেমু টেঙা আৰু এই নেমু টেঙাখিনি মই ওপৰৰ জিনটো এৰুৱাই লম আৰু এনেদৰে মই ওপৰৰ জিনটো এৰুৱাই লৈছো আজি আপোনালোকক বনাই দেখাম গুণ নেমু টেঙাৰ আচাৰ কিদৰেনো বনাও চাই থাকক ভিডিওটো আৰু এনেদৰে মই ওপৰৰ জিনটো এৰুৱাই লৈছো আৰু এনেদৰে মই ওপৰৰ জিনখিনি এৰুৱাই ললো আৰু এতিয়া এইখিনি একদম আৰু এতিয়া টেঙাখিনি উলিয়াই লবলৈ মই চালনী এখন লৈ লৈছো আৰু টেঙাকেইটা এনেকৈ মই ধুই ল'ম আৰু এনেকৈ মই টেঙাকেইটা উলিয়াই ললোঁ আৰু মই ইয়াত টেঙা 13টা লৈ লৈছোঁ আৰু এইকেইটা মই এতিয়া কাটি ল'ম মই টেঙাৰ পিচটো ইমান সাইজ কৰিছো আৰু এইফালে এয়া মোৰ কাটি হৈ গ'ল এতিয়া মই এইখিনি এনেদৰে চালনীখনত মেলি লওঁ আৰু এতিয়া এইখিনি অলপ ৰ'দত দিমগে আৰু এয়া চালনীখন বাহিৰৰ ৰ'দত দি দিম মই এইখিনি 3 দিন 4 দিন মান ৰ'দত ৰাখিম আৰু এইফালে এয়া নেমু টেঙাখিনি মই ৰ'দত 4 দিন দিলোঁ আৰু আজি এয়া বনাবলৈ লৈছোঁ 4 দিনৰ মূৰত আৰু ইয়াতে মই অলপ তেল দি দিছোঁ আৰু ইয়াতে মই ব্যৱহাৰ কৰিছোঁ পাঁচফোৰণ মছলা ইয়াত মই পাঁচফোৰণ মছলা 2 চামুচ ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি এতিয়া মই ভালদৰে মিলাই লম আৰু এনেদৰে মিলাই লৈ এয়া মই বটলত ভৰাই দিলোঁ আৰু বটলত ভৰোৱাৰ পাছতে মই ইয়াতে কেঁচা মিঠাতেল দি দিছোঁ আৰু এইফালে মোৰ হৈ গ'ল গুল নেমু টেঙাৰ আচাৰ আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাব আৰু যদি মোৰ ভিডিওটো চাই ভাল পালে তেতিয়া লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে আৰু ভিডিওটো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আকৌ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে বাই বাই